আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগৰ সকলো উচ্চ পদস্থ বিষয়াক লৈ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। খন্তেক আগত সেই সভাখন অনুষ্ঠিত হৈছে আৰু তাত তেখেতে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপৰিও গোটেই আমাৰ শিক্ষা বিভাগটোৰ কাম কাজ কেনেধৰণে আগবাঢ়িব তাৰ এটা সুস্পষ্ট দিক নিৰ্দেশনা, তাৰ এটা অৰিয়েণ্টেশ্যন আজি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, যিখিনিয়ে আমাৰ কাম কাজবিলাকক বহুখিনি খৰতকীয়া কৰিব। বহুকেইটা ইছ্যু আছে, তাৰে ভিতৰত যিকেইটা গুৰুত্বপূৰ্ণ, যেনে আমাৰ শিক্ষা বিভাগটো বহু সময়ত ব্যস্ত হৈ থাকে ট্ৰেন্সফাৰ পোষ্টিং লৈ পেলাই। এইটো দুৰ্ভাগ্যজনক। গতিকে ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে ইতিমধ্যে এখন আইন হৈছে, বিধানসভাই পাছ কৰিছে। তাৰ ৰুলছ যি দৰকাৰ হয় খুব এসপ্তাহৰ ভিতৰত তাৰ ৰুল আমি প্ৰস্তুত কৰি সম্পূৰ্ণ কৰিম আৰু সম্পূৰ্ণ কৰাৰ পিছত সম্পূৰ্ণ স্বচ্ছতাৰে নিৰ্দিষ্ট নীতি নিয়মৰ ভিতৰত এই ট্ৰেন্সফাৰ পোষ্টিংখিনি হ'ব। এই ট্ৰেন্সফাৰ পোষ্টিং এতিয়া আৰু কাৰো অনুমোদনৰ ভিত্তিত বা কোনোবা মোৰ ইচ্ছা অনিচ্ছাৰ ওপৰত কোনোবা বিধায়কৰ অনুমোদনৰ ভিত্তিত এই ট্ৰেন্সফাৰ পোষ্টিংসমূহ নহয়। এই ট্ৰেন্সফাৰ পোষ্টিংসমূহ সম্পূৰ্ণ বিধিসন্মতভাৱে হ'ব আৰু যদি ক'ৰবাত কিবা ব্যতিক্ৰম কথা থাকে, কাৰোবাৰ কোনো ৰোগত আক্ৰান্ত হৈছে, কোনোবা মহিলা শিক্ষয়িত্ৰী কোনো স্থানত কাম কৰাত অসুবিধা হৈছে, কোনো দিব্যাংগ ব্যক্তি আছে, তেনে বিষয়সমূহ ট্ৰেন্সফাৰসমূহৰ ক্ষেত্ৰতো মোৰ কোনো ক্ষমতা নাথাকিব এইবিলাকত সিদ্ধান্ত লোৱাৰ, বা কোনো বিধায়কৰ ৰিকমেণ্ডেশ্যনটো নহ'ব। এই সকলোবিলাক বিষয়ত একমাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইহে সিদ্ধান্ত দিব পাৰিব। এই কথাটো মই আজি সকলোকে স্পষ্ট কৰি জনাই দিছোঁ। ইয়াৰ পাছত আমাৰ যিটো ৰিক্ৰুইটমেণ্ট আছে, ইতিমধ্যে চৰকাৰখনে 1 লাখ লোকক চৰকাৰী খণ্ডত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দ্ৰুত গতিত তাৰ কাম চলি আছে। ইয়াৰ সৰহ সংখ্যক নিযুক্তি শিক্ষা বিভাগতে হ'ব। গতিকে শিক্ষা বিভাগত যিমানখিনি খালী পদ আছে, এই গোটেই খালী পদসমূহ এই 1 লাখ নিযুক্তিৰ ভিতৰতে আমি সামৰি লোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ নহয়, আমি দিনে ৰাতিয়ে আমি কাম কৰি আছোঁ। আৰু বিশেষ গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত আছে যে আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক কেইখন আমি যেনেধৰণে আগুৱাই নিব লাগে আগুৱাই নিব পৰা নাই আমাৰ নিযুক্তিৰ কিছুমান সমস্যাৰ কাৰণে। যিহেতু আমাৰ নিজস্ব কোনো ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি নাই নিযুক্তি দিয়াৰ কাৰণে, আজি আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত শিক্ষক নিযুক্তি কৰাৰ কাৰণে, ইয়াত ফেকাল্টি নিযুক্তি কৰাৰ কাৰণে এটা ইণ্ডিপেণ্ডেণ্ট এজেঞ্চি এটা আমি সৃষ্টি কৰিম আৰু ইণ্ডিপেণ্ডেণ্ট এজেঞ্চিটোৱে যাতে খৰতকীয়াকৈ নিযুক্তিবিলাক দিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে আমাৰ উচ্চতৰ মাধ্যমিক মানে যিবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত বহু পদবী খালী হৈ আছে আৰু এই খালী হৈ থকা পদবীসমূহ পূৰণ কৰাৰ কাৰণে দিছপুৰত ফাইল ঘূৰি থাকে। এতিয়াৰ পৰা আমি এই খালী পদসমূহ পূৰণ কৰাৰ কাৰণে সেই বিদ্যালয়ৰ অধ্যক্ষগৰাকীক আমি এম্পাৱাৰ কৰাত, তেওঁ বিধিসন্মতভাৱে যাতে তাতেই স্থানীয়ভাৱে নিৰ্বাচন কৰি যিসকল টেট উত্তীৰ্ণ, যিসকল BEd উত্তীৰ্ণ, যিসকলৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে, তেওঁলোকক যাতে নিযুক্তি দিব পাৰে, বাছনি কৰিব পাৰে, এই ক্ষমতা আমি অধ্যক্ষসকলক প্ৰদান কৰাৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই কামখিনিও আমি খুব খৰতকীয়াকৈ কৰিম। হাইস্কুলসমূহতো বিশেষকৈ 9-10ৰ কাৰণে যিবিলাক বিষয়, সেই বিষয়ত যিমানবিলাক খালী পদবী আছে, খালী পদবীবিলাকো আমি খুব খৰতকীয়াকৈ এইবিলাক আমি পূৰণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ যোৱা বছৰটোত বহুখিনি স্কুল আমাৰ যিখিনি প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন হোৱাৰ পাছত এতিয়ালৈকে দৰমহা পোৱা নাই। আজি আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ যে অহা মাহৰ 1 তাৰিখৰ পৰা এই নতুনকৈ প্ৰাদেশিকৃত সকলো বিদ্যালয়ৰ শিক্ষক আৰু অন্যান্য কৰ্মচাৰীসকলে তেওঁলোকে দৰমহা পাব। স্কুটি বিতৰণ আমাৰ অসমাপ্ত হৈ আছিল, সেইটো অতি সোনকালে 15 জুন আমি এটা টাৰ্গেট লৈছোঁ। এই 15 জুন টাৰ্গেটৰ ভিতৰত আমি সমাপ্ত কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইটো হ'ল, আমি সকলোৱে জানো যে আমাৰ বিদ্যালয়সমূহত বিভিন্ন কেটেগৰীৰ শিক্ষক থাকে।
এই বিভিন্ন কেটেগৰীৰ শিক্ষক নকৰি পেলাই আমি গোটেইখিনি এটা ব্যৱস্থাৰ মাজলৈ আনিবৰ কাৰণে আমাক কিছু সময় লাগিব হয়তো, কিন্তু গোটেইখিনিক আমি এটা ব্যৱস্থা এটা কেটেগৰীলৈ আনিবৰ কাৰণে বা এটা ছিষ্টেমৰ অধীনত আনিবৰ কাৰণে আমি বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গুণোৎসৱ পুনৰ 2022 চনত আমাৰ অনুষ্ঠিত হ'ব। তাৰ কাৰণেও আমি প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিম। ইয়াৰ আগৰ গুণোৎসৱত জৰিয়তে আমি যিবিলাক তথ্য লাভ কৰিছিলোঁ আৰু তাৰ ভিত্তিত আন্তঃগাঁথনি উন্নয়নৰ আমি যিখিনি পৰিকল্পনা আগতে প্ৰস্তুত কৰিছিলোঁ সেইখিনি আমি এতিয়া আগুৱাই লৈ যাম। আমাৰ প্ৰশাসনিকভাৱে বহুখিনি পদ আমাৰ খালী হৈ আছে। এই খালী হৈ থকা প্ৰশাসনিক পদ ইনস্পেক্টৰ অফ স্কুল, BO, DO এইখিনি আমি খুব সোনকালে আমি পূৰণ কৰাৰ কাৰণে ইয়াতো তৎপৰতা অৱলম্বন কৰিম। আৰু বহু ঠাইত আমাৰ যিটো আমাৰ কমিউনিটি ডেভেলপমেণ্ট ব্লক থাকে আৰু শিক্ষাৰ যিটো ব্লক থাকে, এই দুইটা টাৰ্মিনাছ নহয়। ইয়াৰ কাৰণে বহুত দিন ধৰি এটা প্ৰপ'জেল পেণ্ডিং হৈ আছে। এই প্ৰপ'জেলটোকো আমি এতিয়া এক্সপেডাইট কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেধৰণে আজিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তখিনিৰ জৰিয়তে আমি এটা দিক নিৰ্দেশনা লাভ কৰিছোঁ। নতুনকৈ আমাৰ যিখিনি বিশ্ববিদ্যালয় স্থাপন হ'ল, এতিয়া আৰু নতুন বিশ্ববিদ্যালয় সৃষ্টি কৰা বা প্ৰতিষ্ঠা কৰাৰ আমাৰ কোনো পৰিকল্পনা নাই। কিন্তু ইতিমধ্যে যিখিনি নতুন বিশ্ববিদ্যালয়ৰ কাম আমি আগবঢ়ালোঁ, সেইখিনিৰ কাম আমি দ্ৰুতগতিত আগবঢ়াই লৈ যাম। আমাৰ ষ্টেটিউটবিলাক হোৱা নাই। কেইদিনমানৰ ভিতৰত মই ষ্টেটিউটখিনি এসপ্তাহৰ ভিতৰতে সাজু কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ বিশেষকৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু গোলাঘাটত প্ৰতিষ্ঠা হ'বলগীয়া সতী সাধনী বিশ্ববিদ্যালয়, এই দুয়োখন বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয়ো আমি এতিয়ালৈকে বিল্ডিং পোৱা নাই। তো মাজুলী বিশ্ববিদ্যালয়ৰ কাৰণে মাটি আবণ্টন পাইছোঁ, কিন্তু আমি গোলাঘাটৰ সতী সাধনী বিশ্ববিদ্যালয়ৰ কাৰণে আমি মাটি পোৱা নাই। তো সতী সাধনী বিশ্ববিদ্যালয়ৰ কাৰণে আমি অস্থায়ী কাৰ্যালয় অতি সোনকালে হয়তো কোনোবা ব্যৱহাৰ নোহোৱাকৈ থকা চৰকাৰী ভৱন অথবা কোনোবা মহাবিদ্যালয়ত আমি এই দুয়োখন বিশ্ববিদ্যালয়ৰ কাম কাজ আৰম্ভ কৰাৰ কাৰণে আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইখিনি দ্ৰুতগতিত টপ প্ৰায়ৰিটি, অসম চৰকাৰৰ টপ প্ৰায়ৰিটি দুটা ডিপাৰ্টমেণ্টৰ ভিতৰত স্বাস্থ্য আৰু শিক্ষা, ইয়াতে আমি সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আমাৰ চৰকাৰখনে কাম কাজ আগুৱাই নিব। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'বই, কাৰণ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলৰ কিবা ইভালুৱেশ্যন কৰাৰ কোনো ব্যৱস্থা আমাৰ মাজত নাই। আমাৰ দুই ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, পৰীক্ষাৰ্থী আছে, এইখিনি ৰেগুলাৰ আৰু আনখিনি ইৰেগুলাৰ, আগতে ফেইল কৰা বা অন্য ধৰণে তেওঁলোকে পৰীক্ষাটো দিব, তেওঁলোক ৰেগুলাৰ ষ্টুডেণ্ট নহয়। গতিকে মেট্ৰিক পৰীক্ষা হ'বই, এই কথাটো আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ। কেতিয়া অনুষ্ঠিত হ'ব এইটো পিছত নিৰ্ধাৰণ হ'ব, কিন্তু মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। কি মডেলিটিজত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব? মই যোৱাকালি পৰহি কৈ আছিলোঁ যে আমাৰ হাতত এটা প্ৰস্তাৱ আছে যে আমি সীমিত সংখ্যক বিষয়ত এটা সীমিত সংখ্যক সময়ৰ ভিতৰত, মানে যদি ক'ভিড পৰিস্থিতিটোৰ উন্নতি ঘটাৰ লগে লগে আমি যাতে 10 দিনৰ ভিতৰত দুইটা পৰীক্ষা অনুষ্ঠিত কৰি পেলাব পাৰোঁ। কিন্তু আজিৰ মিটিঙত আমি এটা সিদ্ধান্ত লৈছোঁ, আমি দেশৰ আমাৰ বুদ্ধিজীৱীসকল আৰু শিক্ষাগুৰুসকলৰ লগত অহা কালিৰে পৰা এক আলোচনাত মিলিত হ'ম। মই 3-4 দিনৰ ভিতৰত আলোচনাখিনি সমাপ্ত কৰিবলৈ চেষ্টা কৰিম। সকলোৰে লগত আলোচনা কৰি তেওঁলোকৰ পৰা মতামত ল'ম। মডেলিটিজটোক লৈ পেলাই আমি 3টা বিষয়ত পৰীক্ষা ল'ম নে 4টা বিষয়ত পৰীক্ষা ল'ম নে গোটেইখিনি বিষয়তে পৰীক্ষা ল'ম নে এটা বিষয়ত পৰীক্ষা ল'ম, কিন্তু পৰীক্ষাটো আমি পাতিবই লাগিব, তাৰ বিকল্প আমি বিচাৰি উলিয়াব পৰা নাই। গতিকে তাত আমি আমাৰ শিক্ষাগুৰুসকলৰ, আমি শিক্ষাবিদসকলৰ আমি মতামত লৈ পেলাই এটা সিদ্ধান্ত আমি গ্ৰহণ কৰিম।